গুড মৰ্ণিং বাইদেউ। অঁ গুড মৰ্ণিং। ঐ তই আজি এটা গান শুনাম বুলি কৈছিল নহয়, শুনাচোন। হয় বাইদেউ, মই আজি ধুনীয়া গান এটা ভাবি থৈছোঁ, গাম দেই। অঁ হ'ব দে, কিনো ভাবি থৈছ ময়ো শুনো। স্কুলত বাইদেৱে পিটন দিয়ে টিকা দাঙি দাঙি, বাইদেৱে ক্লাছত চেলফি উঠে ক'লা চশমা পিন্ধি, গোলাপী গালৰ ধুনীয়া বাইদেউ আমাকে পঢ়ায়, চাই থাকো যেন লাগে আমাৰ লৈ যাম যেন পলাই। ঐ কাৰ মাথা গান গাইছে ঐ এইটো? কোনে শিকাইছে এইটো গান? বাইদেউ, এইটো গান মই নিজেই লিখিছোঁ আকৌ। হ'ব দিয়ক, এইবাৰ বেলেগ এটা ধুনীয়া গান গাই দিওঁ। এইবাৰ কিন্তু ৰেপ ছং গাম দেই। অঁ হ'ব দে, গা বাৰু, কিন্তু এইবাৰ ভালকৈ গান গাবি দেই। অঁ বাইদেউ, গাওঁ তেতিয়াহ'লে দেই ৰেপ ছংটো। তোমাকে ময়ে দেখি প্ৰেমতে গ'লো পৰি, কোনবাই কিবা ক'লে দিম কিন্তু জেং কৰি, হাততে ধৰি তোমাক ফুৰাবলৈ লৈ যাম, বটিত ধৰি তোমাক টপ টপকৈ চুমা খাম। ঐ কুকুৰৈ, হ'ব দে, বাদ দে, তই নাগালেও হ'ব আৰু পিছৰখিনি। বাইদেউ মই এইটো নিজেহে লিখিছোঁ। বাৰু হ'ব দে, বাদ দে। ঐ কচোন, কালি তই কিয় টিউশ্যন অহা নাছিলি? বাইদেউ, মই যোৱাকালি এখন তোলনি বিয়া খাবলৈ গৈছিলোঁ। ঐ তোৰ লাজ নালাগে তোলনি বিয়া খাই ফুৰিব? একচুৱেলি বাইদেউ মই কিবা এটা এনকুৱাৰী কৰিব গৈছিলোঁ লগৰকেইটাৰ লগত। হা? তই কিহৰ এনকুৱাৰী কৰিব গৈছিলি ঐ ছোৱালীৰ তোলনি বিয়াত? বাইদেউ আগতে তোলনি বিয়াত যোৱা নাই যে, সেইকাৰণে গৈছোঁ আকৌ, কিনো হয় তাকে এনকুৱাৰী কৰিবৰ কাৰণে। অঁ কচোন তেতিয়াহ'লে, কিনো পালি এনকুৱাৰী কৰি? তোলনি বিয়াত যাবা, ফ্ৰীতে খাব পাবা, ষ্টাইল দিবা, চাল দিবা, ধুনীয়া ধুনীয়া ছোৱালী চাবা, চান্স পালে পতাই ল'বা, ধৰা পৰিলে মাৰ খাবা। ঐ গৰু, তোক যিটো সুধিছোঁ সেইটো নকওঁ কিয়? তোলনি বিয়াত গৈ কি পালি? তোলনি বিয়াত ছোৱালী পাতে কিয় বাৰু জানানে? লোকক পাতা দেখি বোলে নিজেও পাতিছে, পাতিছে পাতক আমাৰ কি যায়, লোকৰ পাৰ্টি ফ্ৰীতে খোৱা ভাই, লাগে ভাগে যোৱা ছোৱালী চোৱা, চান্স পালে এজনী পতাই লোৱা। ঐ গৰু চুপ থাক, বহুত গান গালি তই। এতিয়া তোৰ বাপেৰক তোৰ বিয়াৰ কথাই ক'ব লাগিব। অ'কে অ'কে বাইদেউ, পাতিম মই বিয়া, যদি তুমি হোৱা মোৰ বিউটিফুল কইনা। কি গাইছ পাগল? আজিৰ পৰা তোৰ টিউশ্যন চেছ। ধুইত। এনেই চৰখালো দেই, গান শিকিবতো বাইদেৱেহে দিছিলে। বাদ দে, হাগিয়ে লওঁ আৰু খাই লৈ পেলাই। বাৰু মইতো হাগিবলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।